বিশ্বকৰ্মা পূজা ৰাইজ আপোনালোকৰ কাৰণে আজি মই আমাৰ ঘৰৰ অলপমান বস্তুবোৰ কেনেকুৱা মানে ধৌ গাড়ীবোৰ যে কেনেকুৱা ধৌ গাড়ী আমাৰ যিবোৰ মানে আমি বিশ্বকৰ্মা পূজাৰ উপলক্ষে আমি যি যি কাম কৰোঁ অলপমান আপোনালোকৰ আজি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাওঁ মোৰ ভিডিঅ'টো চাই লওক আছামিজ কালচাৰ। আমি বিশ্বকৰ্মা পূজাৰ বাবে গাড়ীখন কিমান ধুনীয়াকৈ চাফাকৈ থৈছোঁ চাই লওক। যিখিনি নিয়ম আছে আমি কৰোঁ আৰু সকলোখিনি নিয়ম কিন্তু পূজা নকৰোঁ মানে আমি পূজা আমাৰ নিয়ম কৰিব নাপায় যে সেইকাৰণে আমি সেই পূজাটো মানো আৰু আজি হ'ল বিশ্বকৰ্মা পূজা। আজি আপোনালোকক মই দেখাবলৈ আহিছোঁ আমাৰ ঘৰত গাড়ী চাইকেলবোৰ কেনেকুৱা ধৌ বা আমাৰ ঘৰত আমাৰ দেউতাৰ কাম কৰা হাথিয়াৰ আছে প্লাছ ময়ো অলপ চলপ কাম শিকিছোঁ মিস্ত্ৰী কাম তাৰে মাৰ্তুল বটালি কলবোৰ কেনেকুৱা মই ধৌ বা আমাৰ নিয়মত কেনেকুৱা হেৰি পূজা নকৰে কাৰণে আমি কি কৰোঁ আমাৰ যিবোৰ লোহা বস্তু আছে বা গাড়ী চাইকেল যি আছে মানে আমি নিয়মটো কৰোঁ ধূপ ধূনা কিবা জ্বলাই কেনে আমি কি কৰোঁ ধূপ ধূনা জ্বলাই কিনে আমি সেৱা এটা কৰোঁ যে তাতে যেন সন্তুষ্ট হয় কাৰণ আমি কোনো পূজা পাতল নকৰোঁ সেয়েহে ৰাইজ চ' গাইজ আপোনালোকে মোক ফ'ল' কৰি থাকক। এতিয়া মই আপোনালোকক দেখাম মোৰ গাড়ীখন কেনেকুৱা মই ধুইছোঁ হা চাই লওক মোৰ গাড়ীখন মই কেনেকুৱা ধুইছোঁ। বৰ্তমান মই গাড়ীখন আজি এবছৰ হৈছে মোৰ গাড়ীখন পোৱা আমাৰ মায়ে পোৱা এইখন গাড়ী চাই লওক এবছৰৰ মোৰ গাড়ীখন পাইছে সেইবাবে মই ধুই কৰি আজি মালা এটা পিন্ধাইছোঁ চাই লওক এইয়া মালা পিন্ধাইছোঁ এই চাই লওক এইখন গাড়ী চাই লওক আৰু লগতে চাইকেল ধুইছোঁ মই কাৰণ আজি বিশ্বকৰ্মা পূজা হেতুকে আমি পূজা নকৰিলেও আমি নিয়মটো কৰোঁ সকলোখিনি নিয়ম আমি ধুনীয়াকৈ পালন কৰোঁ। তাৰ লগতে আপোনালোকক দেখাব খুজিছোঁ যে আমাৰ যিবোৰ হাথিয়াৰ আমাৰ ঘৰখন এবাৰ চাই লওক আপোনালোকে ঘৰখন এবাৰ চাই লওক এইখন ঘৰ চাই লওক গাড়ীখন এখন চাইকেলখন এখন এইখন ঘৰ চাই লওক এইটো হ'ল আমাৰ পাকঘৰ চাই লওক আমি পাকঘৰত এতিয়া বৰ্তমান চব্জি ভাত বনাই আছোঁ আৰু এইফালে মাইনু আছে চব্জি হেৰি কৰি আছে আৰু চাই লওক এয়া আমাৰ পিছফালডোখৰ এইয়া আমি পিছফালে যিমানখিনি বস্তু আছে চাই লওক এইখিনি বস্তু আমি ধুম বুলি ভাবিছোঁ চাই লওক এইখিনি বস্তু চাই লওক ধুনীয়াকৈ এইখিনি বস্তু আমি ধুম বুলি ভাবিছোঁ এয়া পানী আনিছোঁ আৰু ধূপ ধূনা লগত জ্বলাম আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো প্লিজ আমি বিশ্বকৰ্মা পূজা উপলক্ষে আমি ধূপ জ্বলাইছোঁ কৃষ্ণ গুৰু দিয়া পূজিম প্রভু শরণে মুরারি তোমাক পূজিবে বস্তু নাপালো বিচারি দিয়া পূজিম প্রভু লোহা বস্তু বেছি পানী নাম খাই কৃষ্ণ গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাহি নাই আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ গুৰু